ট্ৰেভেল উইথ ফৰেইনাৰ্ছৰ হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। এয়া আহি মই মোৰ আপোন গাঁওখনৰ যিটো প্ৰৱেশ পথ ইয়াত আহি উপস্থিত হ'লোহি। আমাৰ গাঁৱৰ যিটো নামঘৰৰ ওচৰত পালোহি আৰু নামঘৰ কিনাৰতে মোৰ প্ৰাথমিক বিদ্যালয়খন মই পঢ়া বিদ্যালয়খন লগ লাগি আছে আৰু বিদ্যালয়খনতো মই খন্তেক সময় সোমাম বুলি ভাবিছোঁ। এইটো এখন নামঘৰ নতুনকৈ নিৰ্মাণ কৰা তোৰণ। এয়া হৈছে গাঁৱৰ নামঘৰ ভাগ। এয়া এই বিদ্যালয়খনতে মোৰ শৈশৱ কালছোৱা অতিবাহিত কৰিছিলোঁ আৰু বহু ঘটনা পৰিঘটনা এই বিদ্যালয়খনৰ লগত মোৰ জড়িত হৈ আছে। স্কুলখনত এবাৰ সোমাই যাম। এইখনেই স্কুলখন। এইটো আমি পঢ়া পুৰণা গৃহটো আৰু গেটখন নতুনকৈ বনাইছে আৰু সেইফালে আছে আৰু এটা গৃহ, এইটো নতুনকৈ বনোৱা। বলক আমি স্কুলখনলৈ প্ৰৱেশ কৰোঁ। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম গছ ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিব অহিপুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? ল'ৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপাৰ কটাৰ বাবে ৰুচি ভাজি ৰসগোল্লা একোকেই নেখাওঁ। নমস্কাৰ। মই পঢ়া প্ৰাথমিক বিদ্যালয়খনতো সোমালোঁ আৰু আটাইখিনি কাম সমাপন কৰি মই বৰ্তমান গাঁৱৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া পুনৰ তিনিচুকীয়া অভিমুখে মই ৰাওনা হ'ব লৈছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।